প্ৰণাম। আজি পবিত্ৰ জন্মাষ্টমী উপলক্ষে সমূহ ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাবিলোঁ আজি যিহেতুকে জন্মাষ্টমী, মোৰ ব্লগটো আজিৰ পৰাই ষ্টাৰ্ট কৰোঁ। আজি ৰাতিপুৱা সোনকালে শুই উঠি গা মূৰ ধুই ঘৰ দুৱাৰ চাফা কৰিলোঁ। ইয়াৰ পিছত বহুখিনি কৰিবলগীয়া কাম আছে আমাৰ, যিহেতুকে জন্মাষ্টমী এটা বৰ আনন্দৰ দিন আমাৰ বাবে। কিবা কিবি বনোৱাৰ কথাও ভাবিছোঁ, নাজানো কিমানখিনি কৰিবগৈ পাৰোঁ। আহকচোন বাৰু ইয়াৰ পিছতনো আমি কি কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আহকচোন। তাৰ পাছতেই মই প্ৰথম কামটো কৰিলোঁ, আমাৰ তুলসী ভেটিটো অকণমান বন চন গজি লেতেৰা হৈ গৈছিলে, সেই বনখিনি উঘালি ভেটিটো অকণমান চাফা কৰি ল'লোঁ। ইয়াৰ পিছতেই মই আমাৰ গৰুজনীক, যিহেতু সিহঁতি একো খুজি খাব নাজানে, সেইকাৰণে মই আমাৰ গৰুজনীক গুড় আৰু পিঠাগুড়িৰ লাডু বনাই খুৱাই ল'লোঁ। ৰাতিপুৱাৰ পৰা আমিও একো খোৱাই নাছিলোঁ, সেইটো কাৰণে আমিও চাহ একাপ খাই ল'লোঁ। আপোনালোকে ভিডিঅ'ত শুনিছে দেউতা বুলি মতা, আচলতে ককাক, মাৰ দেউতাকক মই দেউতা বুলি মাতোঁ। জন্মাষ্টমীৰ কিবাকিবি অলপ বজাৰ কৰিবলগীয়া আছিলে, খোৱা বস্তু কিবাকিবি কিনিব লগা আছিলে আৰু বজাৰ কৰিবৰ কাৰণে ওলাই আহিলোঁ। তাৰপিছত এয়া ডিপুত তেল ভৰাবলৈ ৰৈ আছোঁ আৰু ডিপুত জন্মাষ্টমী পাতিছে, এয়া জন্মাষ্টমীৰ প্ৰসাদ খালোঁ আমি ডিপুত। বজাৰ কৰিবলৈ যোৱাৰ আগতে আইচক্ৰীম এটা খাই লওঁ। ওলাই আহিলে অকল খাওঁকৈ থাকোঁ, আইচক্ৰীমটো খোৱাৰ পিছত এয়া চাওমিন ভাবিলোঁ আৰু কিমাননো ইয়াত খাই থাকিম, ঘৰতে খামগৈ আৰু। আহি পাওঁতে অলপ দেৰিয়ে হ'ল, সেইকাৰণে লৰালৰিকৈ গা মূৰ ধুই গোসাঁই ঘৰত চাকি ধূপ জ্বলাই ল'লোঁ। তাৰপিছত তুলসী ভেটিত চাকি দিলোঁ। চাকি বন্তি দিয়াৰ পিছত জন্মাষ্টমী খাবৰ কাৰণে অকণমানি পোৱালি ভকত দুজনক নিমন্ত্ৰণ কৰিছিলোঁ। সিহঁতি অহাৰ আগতে মই পকা মিঠৈ বনাই ল'লোঁ। গুৰখিনি কাটি এনেকৈ পকা মিঠৈ, আপোনালোক সকলোৱে জানেই কেনেধৰণে পকা মিঠৈ বনায়, তথাপিতো গুৰখিনি কাটি লৈ অকণমান গৰম কৰি পগাই জালুকৰ গুড়া অলপ দি পকা মিঠৈ বনাই ল'লোঁ। লাড়ু বনোৱাটো নেদেখুৱালোঁ আৰু, আপোনালোক সকলোৱে জানেই যিহেতুকে। আজি ৰাতি শিলা বৰষিলে নুশুনি প্ৰজাৰ মাত, পালি পৰিয়া হবে নিদ্ৰা গইলা, উপজিলে জনা। এইদৰে হাঁহি ধেমালিৰ মাজেদি কণমানিকেইটাৰ লগত ময়ো আত্মহাৰা হৈ আজি কৃষ্ণ জন্মোৎসৱ পালন কৰিলোঁ। কৃষ্ণ গীত গালোঁ আৰু শেষত মাহ প্ৰসাদ অকণমান দি আজি আমি কৃষ্ণ জন্মোৎসৱ ভাবি পালন কৰিলোঁ। জন্মাষ্টমী উপলক্ষে এয়া পায়স অকণমান বনালোঁ, লুচি, ইডলি এনেকৈ কিবাকিবি অকণমান বনালোঁ আৰু ভিডিঅ'টো চাই থাককচোন লাষ্টলৈকে।
ব্যস্ততাৰ মাজেৰে এতিয়া 11টা বাজিলেগৈ। এইটো মোৰ ফাৰ্ষ্ট ব্লগ যিহেতুকে জন্মাষ্টমী, আজি যিহেতু জন্মাষ্টমী, গতিকে ভাবিলোঁ মোৰ সকলোৱে দেখি থাকোঁ যে ভ্লগ কিবা কিবি কৰি থাকে। মই আচলতে ভাবিয়ে নাপাওঁ কিনো কৰিম মই ভাবিয়ে নাপাওঁ। মনো যায়, বাকীসকলক দেখিলে মনো যায় বাৰু নিজৰ কৰিবলৈ, কিন্তু আচলতে মই ভাবিয়ে নাপাওঁ কিনো কৰিম। সেয়ে মই কৰা হোৱা নাই আজিলৈকে। কিন্তু আজি ভাবিলোঁ যে আজি যিহেতুকে জন্মাষ্টমী, গতিকে জন্মাষ্টমীৰ দিনাখন আমি নিত্য নৈমিত্তিক কিছুমান কাম কৰোঁ সদায়, সেইখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কিনো আমি কৰোঁ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি শোৱালৈকে, কেনেদৰে আমাৰ দিনটো পাৰ হয়, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। নাজানো কেনেধৰণে কৰিব পাৰিছোঁ ভিডিঅ'টি, তথাপিতো আশাবাদী আপোনালোকে যাতে ভিডিঅ'টি আঁকোৱালি ল'ব বা ভ্লগটি চাই ভাল পাব। আৰু শেষত এতিয়া আৰু একো নকওঁ, কাৰণ ভাগৰো লাগিছে। দেখিছে আপোনালোকে ইমান ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ল। এতিয়া আৰু মানে কথা ক'বলৈ সাধ্য হোৱা নাই, শুই দিবলৈ মন গৈছে। যিহেতু মাও নাই বৰ্তমান ঘৰত মানে মই মামা ঘৰত থাকোঁ। মোক চিনি পোৱাসকলে জানে যে মই মামা ঘৰত থাকোঁ। মোৰ ককাৰ মানে অকল মাৰ দেউতাকৰ মানে অকল মাহে, সেইটো কাৰণে ককাৰ এতিয়া বৰ্তমান বয়সো হৈছে, আৰু সেই ভাবি মই মানে ইয়াতে থাকোঁ। মা ঘৰত আছে। মা নাই যিহেতুকে যথেষ্টখিনি কাম কৰিব লগা হৈছে। জন্মাষ্টমী পালন নকৰিলেও নহ'ব। নাজানো ভিডিঅ'টি কেনেধৰণে কৰিব পাৰিছোঁ, কিন্তু এটাই যে জন্মাষ্টমীৰ ভ্লগ যদিও আজি আপোনালোকে চাবলৈ নাপাব, কালিলৈহে চাবলৈ পাব হয়তো ভিডিঅ'টি। মই কালিলৈহে আপলোড দিম ভিডিঅ'টি, কাৰণ আজি ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানে কিখিনি কাম কৰিলোঁ, কেনেধৰণৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ কৰিলোঁ, সেইখিনি আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বিশেষ আৰু নকওঁ। এতিয়া যিহেতু 11টা বাজিলেই, পুনৰ এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ লগত কথা পাতিম। আজিলৈ তেতিয়াহ'লে ধন্যবাদ, শুভৰাত্ৰি।